বন্ধুসকল, আপোনালোকক স্বাগতম জনাইছোঁ জানুৱাহকৰ প্ৰথম খণ্ডটিলৈ। আৰু আপোনালোকে চাই আছে খাটি অসমীয়া মিক্স মছলা। বন্ধুসকল, আমাৰ এই পৃথিৱীখনত 25শতকৈও অধিক সাপৰ প্ৰজাতি পোৱা যায়, যাৰ ভিতৰত প্ৰায় 500মান প্ৰজাতি বিষাক্ত হয়। আৰু এই 500ৰ ভিতৰত অসমত পোৱা কেইবিধমান সাপৰ প্ৰজাতিৰ বিষয়ে আজি মই আপোনালোকক ক'ম। তেনেহ'লে বলক বন্ধুসকল, পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। স্বৰ্গত ডুবিলে বেলা বেলা, নৰকত মানুহৰ খেলা, ৰজা মহাৰজা মাতা হৈ উঠিছে আইব কুমতি ভাত মেলা। আজিৰ এই তালিকাখনত প্ৰথম নামটি হৈছে ৰেটিকুলেটেড পাইথন। এই সাপবিধ বিশ্বৰ ভিতৰতে সকলোতকৈ দীঘল সাপৰ প্ৰজাতি। আমাৰ এই তালিকাৰ দ্বিতীয় নম্বৰত আছে ইণ্ডিয়ান ৰক পাইথন। এই সাপবিধ অবিষাক্ত হয় কিন্তু খাটাৰনাক হয়। এই সাপবিধে পানীত থাকিবলৈ বেছি পচন্দ কৰে। আজিৰ এই তালিকাৰ তৃতীয় সাপবিধৰ নাম হৈছে লং নোজড ফাইন স্নেক। এই সাপবিধো অবিষাক্ত সাপৰ শ্ৰেণীতে পৰে। আমি সাধাৰণতে এই প্ৰজাতিৰ সাপ দেখা পালে বিষাক্ত বুলি ভয় খাওঁ, কিন্তু এই সাপবিধে দংশন কৰিলে বা বাইট কৰিলে মানুহৰ কাৰণে বিষাক্ত নহয়। ই যদি কেতিয়াবা দংশন কৰে বা খটিয়ায়, তেনেহ'লে খটিওৱা ঠাইটুকুৰ ফুলি উঠে, তাৰ লগতে অতিশয় বিষ হয় আৰু চেঞ্চলেছ বা তত নাইকিয়া হৈ যায়। 2-3 দিন পিছত ইয়াৰ প্ৰভাৱবোৰ ঠিক হৈ যায়। গতিকে এই সাপবিধ মানুহৰ কাৰণে সংকটজনক বা বিপদজনক নহয়। ইয়াৰ পিছতেই আমাৰ এই তালিকাখনত আছে চিক্ৰেট কেলবেক নামৰ সাপবিধ। এই সাপবিধ পৰিষ্কাৰ পানীত বসবাস কৰে। এই সাপবিধৰ প্ৰধান আহাৰ হৈছে ভেকুলী, সৰু সৰু পোক পৰুৱা এইবোৰ। বন্ধুসকল, এই সাপবিধো অবিষাক্ত সাপৰ শ্ৰেণীতে আহে। বন্ধুসকল, ইংৰাজীৰ নামটো শুনি চাগে আপোনালোকে ভাবিছে এই সাপবিধ কিবা বেলেগ প্ৰজাতিৰ হ'ব, কিন্তু এই সাপবিধৰ অসমীয়া নামটো হৈছে ধোঁৰা সাপ। ইয়াৰ পিছতে আজিৰ এই তালিকাত আছে কমন কুকুৰী নামৰ এবিধ সাপ। এই সাপবিধ ইমান ডাঙৰ নহয়। সাধাৰণতে এই সাপবিধ মাটিৰ তলতেই পোৱা যায়। এই সাপবিধ পিপৰ, উইপোক আদি খায়। এই সাপবিধৰ অসমীয়া নামটো আমি বৰ্তমান জানিব পৰা নাই। গুগল আৰু অন্য স্ৰোতৰ পৰা আমি জানিব পাৰিছোঁ এই সাপবিধক আছাম কুকুৰী বুলিও কোৱা হয়। এই সাপবিধৰ পিছতে আমাৰ এই তালিকাত আছে ষ্ট্ৰিপ্ড কেলবেক নামৰ সাপবিধ। এই সাপবিধৰ অসমীয়াত আমি বামুণীয়া সাপ বুলিও জানো। এই সাপবিধ বেছিভাগ মাটিৰ তলত বাস কৰে। এই সাপবিধো অবিষাক্ত সাপৰ শ্ৰেণীতে আহে, কিন্তু বন্ধুসকল, আমি ভাবোঁ যে এই সাপবিধো বিষাক্ত শ্ৰেণীৰ সাপতে আহে। গতিকে আজিৰ পৰা ভয় খাবলৈ একো নাই। বন্ধুসকল, এতিয়ালৈ আপোনালোকে গম পালে অসমত পোৱা কেইবিধমান অবিষাক্ত সাপৰ বিষয়ে। এতিয়া আপোনালোকক মই ক'ম অসমত পোৱা কেইবিধমান বিষাক্ত সাপৰ বিষয়ে। তেনেহ'লে ভিডিঅ'টো চাই থাকক বন্ধুসকল শেষলৈ। আজিৰ এই তালিকাৰ বিষাক্ত সাপৰ ভিতৰত অসমত পোৱা প্ৰথমটি বিষাক্ত সাপ হৈছে বেংগল কোব্ৰা বা স্পেকটিকেলড কোব্ৰা, যাক আমি অসমীয়াত গম ফেটি বুলিও কওঁ। এই সাপডালে দংশন কৰিলে সাধাৰণ মানুহৰ 24 ঘণ্টাৰ ভিতৰত মৃত্যু ঘটিব পাৰে। যদি সঠিক সময়ত মেডিকেল ট্ৰিটমেণ্ট অথবা এণ্টিভেনম পোৱা যায়, তেতিয়াহ'লে মৃত্যুৰ পৰা হাত সাৰিব পাৰি। কিন্তু বন্ধুসকল, সাপটোৱে দংশন কৰাৰ সময়ত কিমান শতাংশ বিষ ইনজেক্ট কৰিছে তাৰ ওপৰত নিৰ্ভৰ কৰিব কিমান সময় মানুহজন বাচি থাকিব। বিষাক্ত সাপৰ 2 নম্বৰ স্থানত আছে বন্ধুসকল ব্লেক ক্ৰিট, যাক আমি অসমীয়াত গোৱাল সাপ বুলিও কওঁ। ই এবিধ নিশাচৰ সাপ। ই দেখাত সুন্দৰ হ'লেও ইয়াক অবিষাক্ত বুলি ভুল নকৰিব। ই কোব্ৰা প্ৰজাতিৰ সাপৰ সমানেই বিষাক্ত। সঠিক সময়ত চিকিৎসা নাপালে
মানুহৰ মৃত্যু নিশ্চিত। কিন্তু আজিলৈ ই দংশনৰ ফলত মানুহৰ মৃত্যুৰ কোনো ধৰণৰ ৰেকৰ্ড নাই। আজিৰ এই তালিকাৰ বিষাক্ত সাপৰ ৩য় নম্বৰত আছে মনোক্লড কোব্ৰা নামৰ সাপবিধ। ইয়াক আমি অসমীয়াত চকৰি ফেটি বুলিও কওঁ। এই সাপৰ ভিতৰত নিউৰোটক্সিক ভেনম বা বিষ থাকে, যি বিষে ১ ঘণ্টাৰ ভিতৰতে এজন মানুহৰ মৃত্যু ঘটাব পাৰে। এই সাপবিধ ৪ৰ পৰা ৫ ফুট পৰ্যন্ত দীঘল হ'ব পাৰে। ই দংশন কৰাৰ ফলত মানুহৰ হাৰ্ট ফেইলিয়াৰ হয় আৰু মৃত্যু ঘটে। বন্ধুসকল, অসমত পোৱা বিষাক্ত সাপৰ তালিকাত ৪ৰ্থ নম্বৰত আছে হোৱাইট লিপড পিট ভাইপাৰ নামৰ সাপবিধ, যাক আমি বেম্বু পিট ভাইপাৰ বুলিও কওঁ। এই সাপবিধৰ অসমীয়া নাম আমি জনাবলৈ সক্ষম নহয়। যদি কোনোবাই এই সাপবিধৰ অসমীয়া নামটো জানে তেনেহ'লে তলত কমেণ্ট কৰি জনাব। এই সাপবিধে সৰু চৰাই, ভেকুলী আৰু এন্দুৰ আদি খাই জীয়াই থাকে। এই সাপবিধে দংশন কৰিলে মানুহৰ টিছু ডেমেজ হয়, লগতে বমি হয় আৰু মানুহজন চেঞ্চলেছ হৈ যায়। এই সাপবিধ ইমান বিষাক্ত নহয় যদিও এই সাপবিধৰ দংশনৰ ফলত মানুহ এজনৰ মৃত্যু ঘটিব পাৰে। এই সাপবিধৰ ৰং সেউজীয়া আৰু হালধীয়াৰ মিশ্ৰণ হয়, যাৰ ফলত এই সাপবিধ সহজতে দেখা পোৱা নাযায় আৰু গছৰ ডাল বা পাতৰ মাজত লুকাই থাকে। বন্ধুসকল, আজিৰ এই তালিকাত বিষাক্ত সাপৰ ভিতৰত ৫ম নম্বৰ আৰু এই তালিকাখনৰ অন্তিম সাপবিধৰ নাম হৈছে কিং কোব্ৰা, যাক আমি অসমীয়াত ৰাজফেটি বুলিও জানো। গোটেই বিশ্বতে পোৱা আটাইতকৈ বিষাক্ত সাপৰ ভিতৰত এই সাপবিধেই হৈছে সকলোতকৈ দীঘল সাপ। এই সাপবিধৰ দৈৰ্ঘ্য প্ৰায় ১৮.৫ৰ পৰা ১৮.৮ ফুটলৈ বৃদ্ধি হয়। ইয়াক অসমত কাৎচিতহে দেখা পোৱা যায়। এই সাপবিধৰ নামতে যিহেতু কিং শব্দটো আছে, তাৰ পৰা বুজিব পাৰি যে এই সাপডাল কিমান বিপদজনক বা মাৰাত্মক হয়। এই সাপবিধৰ প্ৰধান ভোজন হৈছে অন্য প্ৰজাতিৰ সাপ বা অন্য প্ৰজাতিৰ কোব্ৰা সাপ। এই সাপডালে কোব্ৰা প্ৰজাতিৰ সাপকো মাৰিব পাৰে, তাৰ কাৰণেই এই সাপডালক কিং নামটো পৰিছে। বন্ধুসকল, সাপ বিষাক্তই হওক বা অবিষাক্তই হওক, আপোনালোকে দূৰত্ব বজাই ৰাখিব। তেনেহ'লে বন্ধুসকল, আজিৰ এই ভিডিঅ'টো ইমানতেই শেষ কৰিলোঁ। ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু লগতে কেনে পালে কমেণ্ট কৰি জনাব। তেনেহ'লে বন্ধুসকল, আকৌ লগ পাম জানুৱাহকৰ দ্বিতীয়টি খণ্ডত। আজিলৈ বাই বাই।